मेरी सरकार में जो उत्तम मंत्री है, उन उत्तम मंत्रियों में एक मंत्री है सर्बानंद, जो आपका सांसद है। अब मेरी सरकार से निकाल करके असम की सेवा के लिए मुझे उसे भेजना पड़ रहा है, इसलिए मेरा नुकसान है, लेकिन असम का फायदा है। ऐसा होनहार, सामर्थ्यवान, अत्यंत सरल युवा सर्वा, और एक बार आसाम के लहर चल रही है। आसाम में एक ही आनंद, सर्वानंद। 9 ডিচেম্বৰত লোকসভাত আৰু 10 ডিচেম্বৰত ৰাজ্যসভাৰ মজিয়াত কেব উত্থাপন কৰি অসম আন্দোলনৰ 855 গৰাকী শ্বহীদৰ ত্যাগক অপমান কৰিবলৈ ওলাইছে বিজেপি নেতৃত্বাধীন চৰকাৰে। 10 ডিচেম্বৰত শ্বহীদ দিৱসৰ দিনাই ৰাজ্যসভাত কেব উত্থাপনৰ জৰিয়তে অসম চুক্তিক পেলনীয়া কাগজলৈ ৰূপান্তৰ কৰিবলৈ ওলাইছে কেন্দ্ৰই। হিন্দু বাংলাদেশীৰ ভোটৰ অংকত কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰে লোৱা ভূমিকাত ক্ষুণ্ণ শ্বহীদৰ পৰিয়াল। বিশেষকৈ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে জাতিধ্বংসী কাৰ্যত হাত উজান দিয়াত নামটিৰ শ্বহীদ প্ৰভাত চেতিয়াৰ মাতৃ হেমকান্তি চেতিয়াৰ ক্ষোভ। অসম চৰকাৰৰ ভূমিকাত ক্ষুণ্ণ অসম আন্দোলনৰ প্ৰথমগৰাকী শ্বহীদ খৰ্গেশ্বৰ তালুকদাৰৰ পৰিয়ালো। সোণোৱালক আমি এনেকৈ আমাৰ অন্তৰফালৰ পৰা তেওঁ চোৱাটো বাদি এষাৰ কথা ক'বলৈও আমাৰ মনে যোৱা নাই, কাৰণ তেওঁ এবাৰ আমাক সিমানখিনি এনেহৰ কৰি আঁকোৱালি লৈছিলে। আজি সেই কথাটো তেওঁ কিয় পাহৰি গ'ল আৰু কিয় জনাই এতিয়া আকৌ বাংলাদেশী আনিবলৈ লৈছে? অত্যন্ত দুৰ্ভাগ্যজনক বিষয়। মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালদেৱক মই আহ্বান জনাব বিচাৰিছোঁ যে শ্বহীদৰ যি চিৰযুগমীয়া স্মৃতি, সেই চিৰযুগমীয়া স্মৃতি জীয়াই ৰখাৰ কাৰণে শ্বহীদসকলৰ যি আৱেগ, সেই আৱেগক, শ্বহীদ পৰিয়ালৰ আৱেগক তেখেতে আচলতে গুৰুত্ব দিয়াটো অত্যন্ত প্ৰয়োজন। কিন্তু অসম আন্দোলনৰ 855 গৰাকী শ্বহীদৰ ত্যাগ এতিয়া মূল্যহীন প্ৰাক্তন আছু নেতা তথা বৰ্তমানৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ ওচৰত। গাদী এতিয়া শেষ কথা এইগৰাকী সোণোৱালৰ ওচৰত। কেবৰ বিৰুদ্ধে ৰাজ্যজুৰি প্ৰতিবাদ অব্যাহত থকাৰ সময়তেই এইবাৰ শ্বহীদৰ বলিদানক লৈও ৰাজনীতি। বিগত 3